हेलो एवरीवन आज এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া পাইছে ৰাতি 3টা বজাত আৰু আমি সকলোৱে এতিয়া যাব লৈছোঁ মহালয় আৰু এইগাল পানী দেখিছে নে এইগাল গোটেই গাল ধামাকা ভিডিঅ' পৰা সকলোৱে চাবলৈ নাপাহিব ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যোৰহাটৰ মহালয় কেনেকুৱা সকলো পৰিৱেশ দেখা দেখিম আপোনালোকে একদম ভিডিঅ'টো চাই থাকিব দেই এতিয়া যাব লৈছোঁ একদম ওলাই ল'লোঁ এতিয়া ওলাই একদম তাত পাই লওঁগৈ তাৰপৰা দেখা থাকিম ভিডিঅ' কেনেকুৱা এতিয়া আহি আছোঁ দেই এইখিনি একদম গাড়ী ফুল মানুহ একদম গাড়ী ফুল এতিয়া আহি আছোঁ একদম টাউনত লগ পাম দেখিমগৈ দেই একদম টাউনৰ পৰিৱেশ দেখাম কেনেকুৱা হয় একদম পাই লওঁগৈ আজি ললিবা মৰম দিম কাকে সপিয়া নকবি তই না আহি গ'লো পাই গ'লোহি টাউন তাৰপৰা এতিয়া খোজকাঢ়ি এতিয়া গৈছোঁ বৰুৱা চাৰি পাই গ'লোহি দেই মহালয় বুলি ক'লে মোৰ বহুত দীঘলীয়া এটা প্লেনিং থাকে তাত ডাঙৰ যুঁজ থাকে কি কৰিম কি নকৰিম কি সকলো মানে এটা ৰাতিপুৱা সোনকালে উঠি মেলি খোজকাঢ়ি ওলাই যোৱা হয় আৰু এতিয়া মোৰ ভতিজাজনী কণমানি তাইও যদি সৰু তাই এইখিনিও মানে তাই যুঁজ পাইছে তাই ওলাই আহিবলৈ তাই ধুনীয়াকৈ খোজকাঢ়ি গৈছে আমাৰ লগতে আৰু আমি ক'ত গৈ থাকিম কি কৰিম সকলোখিনি দেখাই থাকি আমাৰ যোৰহাটৰ মহালয়ৰ মোৰ ভিডিঅ' যোগেদি সকলোকে দেখাই থাকি আপোনালোকে চাই থাকিব মহালয় বুলি ক'লে বেলেগ একো বিশেষ বস্তু নাই চাবলগীয়া কিন্তু এইটো বেছি ভাল লাগে ন যে পূজা বুলি ক'লে কিমান বেছি ভাল লাগে ন আৰু মহালয় যিহেতু দুৰ্গা দেৱী আগমন সেইকাৰণে দুৰ্গা দেৱীৰ আগমন কিমান বেছি ভাল লাগে পূজা আহিছে আৰু লগতে মানে আৰু মহালয় এনেকুৱাও মানে জনা যায় যে ৰাতি যিটো বতাহ আহে মহালয়ৰ সেই বতাহটো মানে এই মহালয়খনৰ বতাহটো মানে আমাৰ বহুত ৰূপ নিৰাময় হয় বুলি কোৱা হয় সেইটো কাৰণে মানে বহুত মানুহ এনেকৈ ওলাই মেলি বতাহ ল'বলৈ আহে আৰু খোজকাঢ়ে আৰু নিজৰ শৰীৰ চৰ্চা হয় বহুত বেছি ভাল লাগে বহুত মানে জনসমাগম মোক বহুত বেছি ভাল লাগে আৰু গোটেইখিনি মানুহ ওলাই আহে যে বহুত মানে এটা মমেণ্টখিনি মোৰ বহুত বেছি ভাল লাগে এই দীঘলীয়া যাত্ৰা ডেষ্টিনেশ্যন ক'ত কোনো নাজানো কোনো নিৰ্ধাৰিত নাই ক'ত শেষ হ'ব সেইটোৱে বোলো আপোনালোকো আমাৰ লগতে আৰু ক'ত যাওঁ কি কৰোঁ সকলোৱে দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ খোজকাঢ়ি আছোঁ কিন্তু মানুহৰ ভিৰৰ মাজত মানে ভিডিঅ' কৰিব পৰাই নাই এইকেইটা আমাৰ প্ৰাণীকেইটা গৈছোঁ আমি ফ্লাইঅভাৰলৈ আৰু নতুনকৈ আমাৰ ফ্লাইঅভাৰ হৈছে সেইকাৰণে আমি এতিয়া ফ্লাইঅভাৰলৈ গৈ আছোঁ এতিয়া দেখাইছোঁ ৰ'ব ফ্লাইঅভাৰ একদম পুৰা বহুত মানুহ আৰু বহুত বেছি ভাল লাগে মানে এটা মহালয় সেইটো দেই দেৰি ক আকৌ ফটোখন আছে ধুনীয়া পোহৰ হৈছে গা দে ফ্লাইঅভাৰ অভিমুখে গৈ আছোঁ সেইখন ফ্লাইঅভাৰ মানুহ দেখিছে একদম খালী নাইকিয়া যাবলৈ ফ্লাইঅভাৰ আহি পালোহি আৰু আহি মই চব খাই গ'লোঁ কি মানুহ পৰুৱা নিচিনা আকৌ চিনিব পৰুৱা নিচিনা মানুহ আৰু যিকি নহয় গৈ থাকোঁচোন মই কাৰণে নহয় চাই থাকিম ঘৰ গৈ থাকোঁগৈ আৰু
এতিয়া এয়া ছবি স্মাৰ্ট বজাৰ। পূজা আৰু মহালয়া বুলি ক'লে জেলেপি মেইন, আৰু আমি জেলেপি লৈ ঘৰলৈ উভতিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।